Hey friends, আজি মই আহিছোঁ মহাভৈৰৱ মন্দিৰলৈ, তেজপুৰ মহাভৈৰৱ মন্দিৰ। আপোনালোকক দেখাম ৰ'ব, মই আগতীয়াকৈ ভিডিঅ' বনোৱা নাই, দেখাম ৰ'ব। মই তলত যাই লওঁ। মই একচুৱেলি পূজা দি ল'লোঁ। মহাভৈৰৱ গেট। মই পূজা দি আহিলোঁ। মই হঠাতে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। বলক আমি চিৰিউঠি যাওঁ। লাহে লাহেকৈ ভিডিঅ'টো দেখাওঁ। এইটো চাওক বেকগ্ৰাউণ্ডটো। ভিতৰলৈকে নাযাওঁ, ভিতৰত মোবাইল লোৱা এলাও নাই, ফটো তোলাও এলাও নাই। ক'লে দিব কিন্তু নাযাওঁ। পুৰা ভিতৰলৈকেতো দেখাব নোৱাৰি, তথাপিও সৰুকৈ দেখাই দিওঁ। মই ইণ্ট্ৰটোৱে দিবলৈ পাহৰিলোঁ, বেয়া নাপাব। এইটো চাওঁ, মোৰ টিকলা। ভিতৰত মোবাইলটো লোৱা এলাও নাই। ক'ত যাবা? অঁ যাব পাৰিতো। এইটো হ'ল এনেই পথাৰ টাইপ হয়, আৰু পথাৰো নহয়, এনে ফিল্ড, পথাৰ ফিল্ড চেম। এইটো পাৰ। আমাৰ নন্দীক দেখাওঁ। মোবাইল ভিতরে ঢুকো দিত না তো, বাইরের দিকে আয়। দৰং কলেজৰ ছোৱালী। এইটো কাৰ্যালয় দেখিছে, ইয়াতে ধূপ চাকি জ্বলোৱা স্থান, আৰু ইয়াতে দুৰ্গা পূজা হ'লে মণ্ডপ পতা হয়। মণ্ডপ পতা নহয়, দুৰ্গা পূজা পতা হয়। আৰু এই তাতে কুঁৱা আছে, পানী ভৰাব পাৰি। আৰু এইখিনিতে আগতকৈ এতিয়া চিষ্টেমবিলাক বেলেগ কৰিছে। আৰু ইয়াতে আপোনালোকৰ টেপ মুখ ধুব পৰা, ইয়াতে হাত ভৰি ধুৱে।
ইয়াতে মোৰ ল'ৰাৰো অন্নপ্ৰাশন দিয়া হৈছিলে তাতে মানে খোৱা লোৱা কৰা হয় তাতে এই ভিতৰ দি সোমাই কিনে ইপিনেদি ওলোৱা ঠাই ৰাস্তাটো এই তাতে ধূপ চাকি জ্বলোৱা হয় মই একচুৱেলি বেছি দেৰি নকৰোঁ বৰষুণৰ বতৰ হৈ আছে চ' সৰু সুৰাকৈ দেখাই দিলোঁ কেতিয়াবা আকৌ আহিলে ভালকৈ ভিতৰলৈকে যদি সেই সুধি পিনে যদি কৰিব দিয়ে তেতিয়া মই ভালকৈ দেখাম বেক চাইডটো দেখাই দিছোঁ এইটো বেক চাইডটো বহুত ধুনীয়া মন্দিৰ আপোনালোকেও আহিব আহি ঘূৰি যাব সকলোৱে বহুত ধুনীয়া খুব ধুনীয়া মন্দিৰ হয় তাতে ফিল্ডটো ইয়াতে আহি কিনে ধুনীয়াকৈ বহিব পাৰিব বহুত ধুনীয়া হয় মন্দিৰ নন্দী কি সেইপিনেদি ওলাবা নেকি আহা মই কাজিন চিছৰ লগত আহিলোঁ দিয়ক ফুৰক ভিডিঅ'টো হৈ যাব আহাটো নহয় ঘৰতে থাকোঁ ওলাইছোঁ যেতিয়া এই টিকু জানা ইয়াতে এটা বিয়া হৈছিলে কইনাটো চালে মানে কইনাটো ফালে আছিলে দৰাটো যে একদম বুঢ়া আৰু ঘূৰিব নেকি কোৱা মতে আৰু শুনিছোঁ ইয়াৰ পৰা লৈ পেলাই এই ভৈৰৱী মন্দিৰলৈকে গুপ্ত ৰাস্তা নেকি মানে ইয়াৰ পৰা লৈ পেলাই ভৈৰৱী মন্দিৰলৈকে ইয়াত ক'ৰবাত গুপ্ত ৰাস্তা আছিলে আগৰ দিনত যেতিয়া ৰজাৰ কিবা বা কোনোবা এটা ৰজাৰ টাইমত আছিলে ন নৰসিংহ ৰজা নেকি সেইটো নহয় যে বেলেগ এটা ৰজা আছিলে সেই ৰজাৰ টাইমত বোলে এই গাঁতটো খান্দিছিলে যুদ্ধৰ কাৰণে যুদ্ধ কৰিলে মানে তাৰলৈকে ডাইৰেক্ট যাব পাৰি মন্দিৰটোতো ভালে মানে এনেকৈ মানে এইবোৰ সুৰংগ কথাটো ইমান ভাল লাগে মোৰ মায়ে মোক কৈ থাকে কেতিয়াবা ৰাতি এইটো তোমাৰ পাপা গ'ল নেকি টমটমৰ কালাৰটো চাইহে গৈছোঁ মই যাওঁ চেণ্ডেলযোৰ পিন্ধো মন্দিৰত আহিলোঁ আকৌ মানে টাউনলৈ ওলাই আহিলোঁ মানে ওলাই অহাৰ পিছত আকৌ মন্দিৰত সোমালোঁ মহাভৈৰৱ মন্দিৰত তাৰপিছত এতিয়া ওলাই যামেই কি হ'ল ভিডিঅ' এণ্ডিঙত আমি ঘৰ আহি পালোঁ মহাভৈৰৱ মন্দিৰটো তেনেকুৱাত ভালকৈ দেখুওৱা হোৱা নাই যিখিনি দেখাইছোঁ মই একচুৱেলি তলত আছোঁ যিখিনি দেখাইছোঁ আশা কৰোঁ ভাল লাগিছে আপোনালোকৰ এণ্ড ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো এইটো আমাৰ টিকলা
আশা কৰোঁ ভালে লাগিছে। চ' আজিলৈকে এইখিনিয়ে, টাটা বাই বাই।